তো গাইজ গুড মৰ্ণিং এণ্ড স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ। আৰু এতিয়া প্ৰায় 11:30মান বাজিল। তথাপিও আমাৰ ইফালে কুঁৱলী চাওক কিমান গাছ, কুঁৱলী ইমান জাম্পাৰ পিন্ধি একেবাৰে আছোঁ, ইমান ঠাণ্ডাই গাছ। এই ঠাণ্ডাত মানে অসুখ হৈ গৈছে, সেইকাৰণে ব্লগ কেইদিন দিব পৰা নাই। অসুখ মানে কি মাত্ৰ অকণমান চেঞ্জ পাইছেই কিজানি চাগে, চৰ্দি কাহ ইমান এনেকুৱা। তো আজি অলপ মানে বেহৰৰ মাজত আছোঁ। চ' ইফালে বেহৰ, এই বেহৰ চব বেহৰৰ সৈতে, ইফালে ফুলা নাই বেহৰ, এই আগত ফুলিছে বেহৰবিলাক, এইবিলাক ফুলিছে। তো তাৰমানে অলপ যিহেতু মাঘ বিহু আহি পালেই গাইছ, মাঘ বিহু আহিলেই, সেইকাৰণে আমি ভেলা পুজি ঘৰ বনাম বুলি ভাবিছোঁ। সেইকাৰণে বেলেগত কি কয় নাজানো, বেন্না বুলি কয়, আমাৰ এইফালে বেন্না কাটিব আহিছোঁ আৰু নল এই দুবিধ কাটিব আহিছোঁ। তো আগত কাটি আছে দেখোন, বলক চাই থাকক বলক গাইছ। এইবিলাকে এই নল বেন্না বুলি কয়, বেন্না কাটিব আহিছোঁ। এইবিলাকে দি ভেলা পুজি ঘৰ বনাম। তো দেখাই থাকক ক'ত মানে কাটি আছে, দেখাই আছোঁ গাইছ। তো গাইছ এই কাটি আছে আয়োজন কৰি আছো বেন্না কাটি আছো। ইফালে আমাৰ প্ৰণৱ, ইফালে পাৰ্থ। কাটিলো পুৰা কাট, ভালকে কাটিলো। কিমান নিবি আদি দিদি, কিমান নিবি? গাড়ী লৈ যাম, গাড়ী লৈ মজা, ৰাতি থাকিব লাগিব না। তো ইফালে গাইছ জমা কৰি আছোঁ গোটেইবিলাক কাটি তো লৈ যাম। আৰু ইফালে পিলপিলি আহি গৈছে, তো ইয়াতে থৈ দিম। আৰু প্ৰায় আমাৰ এতিয়া হৈয়ে গ'ল গোটেইখিনি, মানে কি এই পিলপিলি উঠোৱা হৈ গৈছে গোটেইবিলাক। আৰু এইবিলাক আৰু এই বৰ্তমান 12:30মান প্ৰায় বাজি, এই মানে সূৰ্যটো ওলাই নাই বৰ্তমান। একবাৰ চাওকচোন গাইছ, ওলাই নাই, দেখছে না, এই ওলো অৱস্থা। সেইকাৰণে জ্বৰ কাহ চৰ্দি গোটেইবিলাক আৰম্ভ দিছে। চাই থাকক ভিডিঅ'টো। আৰু এইফালে গাইছ গোটেইত আমি যাওঁ, মানে হল বেন্না কাটা আৰু বাঁহ চাহ কাটবা লগা আছে। গাড়ীত বহিলৈ ৰ'ব, গাড়ীখন গোটেই মানে ই হৈছে জংঘল হেন। বহি ল'লোঁ গাইছ, আহি থাকোঁ এতিয়া। ইফালে আহি গ'ল তেৰি মেৰি বনাব দিলা, খাই লওঁ, খাই কেনে যাওঁ। পিলপিলিখন চাওকচোন, আমাৰ আধা আধি ক'বা গ'লে পিলপিলিখনতে হৈছে ঘৰ হেন। পিলপিলিখনতে মানে দে ভাল হ'ব লাগে, পুৰা ঘূৰি যাব পাৰিম। বিহু মেইন আমাৰ কাৰণে, বিহু মেইন মানে হোলী মেইন তথাপি আৰু বিহুটো বিহুটো আৰু গাই মাঘ বিহু যিহেতু আৰু অলপ এনজয় কৰোঁ। গাঁও ছোৱালী যিহেতু আৰু গাঁও মানে গাঁৱতে দিয়ক আৰু এই বেন্না কাটা কিবা কাটা। গাছ এতিয়া আমি গাছ কাটিব আহিলোঁ, মানে গাঁতা ৰখাৰ কাৰণে গাছ লাগে না গাছ, এই গাছ কাটি আছোঁ। পূৰা ফেলে দি আছোঁ গাছ, এই গাছ চাছ কাটি আপোনালোকক দেখাই আছোঁ গাছ। মানুহ চাওকচোন মানে কি গাছ কটা মানুহ চাই লওক। এইফালে আৰু আছে নিকু দাদা এইফালে গাছ কাটি আছে। উঠলো মানে উঠোতে ভিডিঅ' নকৰিলোঁ, কিয় নকৰিলোঁ, বহুত কষ্ট হৈছে দিয়ক। ইমান ডাঙৰ সৰু দেখছে না, এই গোটেই সৰুবিলাক তাৰমানে দাঙি গোটেই ভিডিঅ' নকৰিলোঁ। এই ঘৰত এইবিলাক নামওঁ তলবা ঘৰৰ আগতে তাতে মানে ৰাতি শিকুৱাম। তো এইখিনি আৰু আজি হৈছে নেক্সট ডে, মানে একেলগে ভিডিঅ'টো বনাই দিলোঁ। কালি তাৰমানে বেছি লং কৰিব নৰলোঁ ভিডিঅ'টো, কিয় নৰলোঁ, কালি মানে গাছ মানে কাটি চাটি আহি বিৰাট গাছ বিষাই গৈছে, সেইকাৰণে আৰু মানে নকৰিলোঁ আৰু গাছ। মানে বিৰাট একদম মানে বিছনাত পৰি গৈছে, ৰাতি ইমান গাছ বেদনা হৈছে। আজি নেক্সট ডে, পোনপ্ৰথমতে সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আজি আমাৰ ইফালে উৰুকা, বেলেগত কালিয়ে উৰুকা গৈছে, আজি আমাৰ ইফালে উৰুকা। তো আজি বেলেগে কাৰণে দেখছেই ভেলা পূজাৰ ভিতৰে আছোঁ, মানে এইটো বনাই ল'লোঁ আজি আমি। মই লগ হৈ প্ৰণৱে বনাই আছে, গোটেই মিলি কমপ্লিট হোৱা নাই। পুৱাৰ পৰা মানে একো নাবানো লওঁ, কাৰণ মানে পুৱাৰ পৰা এইবিলাক কৰি আছোঁ আৰু গাইছ। সেইকাৰণে পুৱাৰ পৰা ব্লগটো নাবানিলোঁ, বহুত কিবা কিবি কৰিলোঁ। বৰ্তমান মানে 80% হ'লে, এইখন বেৰা দিলে মোটামুটি হ'লে 100%। তো সেইকাৰণে আৰু এইখিনি অলপ সময় পাইছোঁ, সেইকাৰণে বনাই দিলোঁ। তো এইখিনি আৰু ভিডিঅ'টো আজি ৰাতি উৰুকা যিহেতু মাংস চাংস গাহৰি চাহৰি আনছোঁ, খাম। প্ৰণৱ মই আৰু তিনিজন মানে লগ হৈ খাম, আৰু বেছি ডাঙৰ কৰিব নাযাওঁ আৰু উলমুলো যিহেতু হয়। তো আমি তিনিজনে লগ হৈ খাম এইখিনি। আৰু উৰুকানো খোৱা মানে খানা খোৱানো কি দেখাম, আগে পাছে খানা খোৱা ভিডিঅ' পাইছেই। তো এইখিনি কালি আমাৰ মেজি জ্বলাই দিব, মানে এই যিবিলাক ভেলাঘৰ আছে, ভেলাঘৰ নজ্বলাই খুলি কেনে জ্বলাই দিম, মেজি জ্বলাব। কালি বেলেগ এটা আকৌ মানে ভিডিঅ'তে, নতুন ভিডিঅ'তে কালি মানে লগ পাই আছোঁ। আজি ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলটো তোমাৰ নতুন প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।